ওয়েলকাম টু বৰ্ণালীজ ভ্লগ। আজি হ'ল পবিত্ৰ বৰদিন আৰু বৰদিনৰ আপোনালোক সকলোকে বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাব ওলাইছোঁ অসমৰ সকলোতকৈ পৰিষ্কাৰ ঠাই ৰাংচাপাৰা। এতিয়া ৰাংচাপাৰাত যাওঁ, কেনেকুৱা কি কৰি আছে সেইবোৰ চাওঁ। বলকচোন আপোনালোককো লৈ যাওঁ আৰু যাওঁতে আমি টুক্ৰেশ্বৰী মন্দিৰত সোমাই যাম, আপোনালোককো দেখাই থাকিম। আহক আপোনালোক আমাৰ লগত। গোৱালপাৰাখন হ'ল অসমৰ এখন অন্যতম ধুনীয়া ঠাই। ইয়াৰে গছ গছনি ইমান ধুনীয়াকৈ আছে নহয়। আহকচোন আপোনালোকে অকণমান চাই লওক। দৰংগিৰিৰ কালিমাৰ মূৰ্তি, বহুত ওখ বহুত ডাঙৰ এই মূৰ্তিটো। হে গাইজ, আমি এতিয়া আছোঁ টুকুৰা কৃষ্ণাই আৰু আগিয়াৰ মাজত এই ঠাইখিনিত আছে মা টুক্ৰেশ্বৰীৰ মন্দিৰ। আহকচোন মাৰ দৰ্শন কৰোঁ। আমাৰ মা টুক্ৰেশ্বৰী মন্দিৰত ভালে ভালে পূজা হৈ গ'ল। ধুনীয়াকৈ পূজা কৰিলোঁ, বহুত ভাল লাগিল। ইয়াতে বহুত বান্দৰ আছে। এতিয়া আমি গৈ আছোঁ। আমি টুক্ৰেশ্বৰী মন্দিৰৰ পৰা ওলাই আহিলোঁ। মন্দিৰত ধুনীয়াকৈ পূজা হৈ গ'ল আমাৰ। এতিয়া আমি গৈ আছোঁ ৰাংচাপাৰালৈকে। ওপৰত আৰু মাৰ মন্দিৰৰ মানে ওপৰলৈকে আৰু যাব পৰা আছিল, ব্যৱস্থা আছিল। আৰু তেওঁলোকে বহুত বান্দৰ তেওঁলোকে লৈ গ'লহেঁতেন, কিন্তু আমাৰ সময়ৰ অভাৱৰ কাৰণে যোৱা নহ'ল। আমি এতিয়া ৰাংচাপাৰা ৰাস্তাটোত সোমালোঁ। 2 কিলোমিটাৰ গ'লে পাই যাম। এতিয়া চাই লওঁ কেনেকুৱা হয়। আহকচোন গাইজ, আমি এতিয়া ৰাংচাপাৰা পালোঁ। এতিয়া চাওক ৰাংচাপাৰাৰ মেইন গেট। এইয়া চাওক ৰাংচাপাৰাৰ গেট। ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা দিছে ইয়াতে দেখি। থৈ দিছে। আমি বাৰু পিছত আপোনালোকক দেখাই দিম। গাড়ীৰ পৰা ডাষ্টবিনবোৰ ধুনীয়াকৈ চাইডে চাইডে ৰাখি থৈ দিছে। কোনো এটা পাতো নাই ইয়াতে, এটা পাত পৰি থকা দেখা নাই আমি। ইমান ধুনীয়াকৈ থৈ দিছে। আমাৰতো মানুহে লেতেৰা কৰি চিপছৰ পেকেট, চকলেটৰ পেকেট সকলোতে লেতেৰা কৰি থৈ দিয়ে। ইয়াতে ইমান ধুনীয়া। ৱাও, ৱেলকাম টু ৰাংচাপাৰা। আমি ৰাংচাপাৰা আহি পালোঁ। ইমানেই ধুনীয়া পৰিষ্কাৰ ঠাই নহয়, দেখিয়ে মন ভাল লাগি গৈছে। ইমানেই ধুনীয়া ঠাই, আৰু আজি বহুত মানুহো হৈছে খ্ৰীষ্টমাছৰ কাৰণে, কিন্তু ইমানেই ধুনীয়া ঠাই নহয়। আপোনালোকে পাত চাত নাপায় বিচাৰি, ইয়াতে এটা পাত আপোনালোকে বিচাৰি নাপাব। ইমানেই ধুনীয়া ঠাই।
চাওক ইমান ধুনীয়া পৰিষ্কাৰ কৰি থৈ দিছে বহুত ধুনীয়া বহুত ফুল মই দেখিছোঁ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে ধুনীয়াকৈ ফুল ৰুই থৈ দিছে আৰু আপোনালোকক দেখাই আছোঁ তেওঁলোকে ডাষ্টবিন থৈ দিছে ৰাস্তাৰ কাষত তেওঁলোকে নিজৰ পদূলিৰ ওচৰত ধুনীয়াকৈ ডাষ্টবিন থৈ দিছে দেখাই আছোঁ কেনেকুৱা লাগিছে মোটামুটি তোমাৰ আগিয়াৰ পৰা অকণমান আহিব লাগে মোটামুটি 6-7 কিলোমিটাৰ আহিব লাগে আগিয়াৰ পৰা আহিলে এইখন গাঁও পোৱা যায় এইখন গাঁৱে বহুত পুৰস্কাৰো পাইছে চিফ মিনিষ্টাৰৰ পৰা এৱাৰ্ডো পাইছে আমি অকণমান আগতে চাই আহিলোঁ ইয়াতে মানে পৰিষ্কাৰ কৰি ৰাখিছে বস্তুবোৰ সকলো ঘৰৰ আগতে ডাষ্টবিন ৰাখিছে ডাষ্টবিনবোৰত আমি যেনেকৈ আমাৰ তাত য'ত পেলাওঁ কোনো আমাৰ ঠিক নাই ইয়াত সকলোবোৰ মানুহখিনি কনচিয়াছ যে তেওঁলোকৰ গাঁওখনৰ নাম সদায় উজ্জ্বল হৈ থাকে আৰু এটা কথা দেখিছোঁ মানুহবিলাক আমি ইয়াতে বহিছোঁ বাঁহৰ যে এইকেইটা আছিল এইকেইটাত আমি বহি লৈছোঁ ন খোজকাঢ়ি ভাগৰ লাগি গ'ল আমাৰ ন তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন বহুত ভাল লাগিছে বহুত মানুহ হৈছে আৰু মোৰ খবৰ ভাল আৰু মানুহ ডিষ্ট্ৰিক্ট পৰা দিছে নাই কাৰণে টয়লেট গিলান দিছে পায় হয় নেকি গেট গিলান আৰু আপোনাৰ ইয়া কি কয় এইটো পুৰা চাফা কৰি ৰাখে ন আমি এতিয়া পাৰ্কৰ ভিতৰত সোমালো এখন চাওক পাৰ্কখন আহক দেখাই আছোঁ বাই বাই রাংসাপাড়া। বাই বাই। বহুত
ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আকৌ পুনৰ নতুন ভিডিঅ' লৈ উভতিম অ'কে বাই বাই